এজন ব্যক্তি পাহাৰৰ ওপৰলৈ উঠি গৈ আছিলে আৰু অলপ পিছত ওচৰ পাজৰ মানুহবোৰে দেখাত কি কৰিলে সেই মানুহজনক ৰখাবলৈ আৰম্ভ কৰিলে আৰে নাযাবা 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 কাৰণ তেখেতলোকে এইকাৰণে চিঞৰিবলৈ আৰম্ভ কৰিলে কাৰণ আজিলৈকে সেই পাহাৰখনত কোনো উঠাই নাই মানুহবোৰে ভাবিছিলে মানুহটো মৰি যাব বুলি যেতিয়া ওপৰৰ পৰা মানুহটোৱে তললৈ ঘূৰি চাই দেখে মানুহবোৰে চিঞৰি থকা সি আৰু এক্সাইটেড হৈ আৰু ওপৰলৈ উঠি গুচি যায় আৰু অলপ পিছত গৈ সি পাহাৰৰ একদম ওখৰ জেগাত পাইগৈ আৰু ছাকচেছফুলি সি পাহাৰৰ ওপৰত উঠিব পাৰে তাৰপিছত সকলো মানুহবোৰে হাইৰাণ পৰিচান এই মানুহটোৱে কেনেকৈ কৰিলে ওচৰৰ এজন বুঢ়া মানুহে যি মানুহটোক চিনি পায় সেই মানুহটোৱে মানুহবোৰৰ ওচৰলৈ আহিলে আৰু ক'লে যে এই মানুহজন কলা আৰু সেই কলা মানুহজনে কি কৰিলে যেতিয়া তললৈ চাইছিলে সি এইটো শুনা নাছিলে নাযাবা নাযাবা সি এইটোৱে শুনিছিলে আৰু যোৱা পাৰিবা তুমি পাৰিবা এইটোৱে গতিকে লৈ মনত ৰাখিব জীৱনত এইটো পজিটিভ চিন্তাক লৈ জীয়াই থাকিব এদিন নহয় এদিন মানুহে আপোনাৰ লগ দিবই গতিকে লৈ আপুনি নিজৰ কাম কৰি যাওক আৰু বেহেৰা হৈ যাওক আমাক ৰখাবলগীয়া বহুত